নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অসম মনুজ ইউটিউব চেনেলটোলৈ। ফ্ৰেণ্ডছ, আজি আমি কথা পাতিম আসাম পুলিচ ABUB যোনখন অফিচিয়েল টেণ্ডাৰ নটিচ সেইখন কেনেকৈ ডাউনলোড কৰিব পাৰি। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব, আৰু আমাৰ চেনেলটোত যদি নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো ফ্ৰেণ্ডছ, বেছি পলম নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Welcome into Scienta World. We are anonymous. We are a legion. বন্ধু বান্ধৱীসকল, তাৰ বাবে আপোনালোকে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব লাগিব আৰু সাৰ্চ বাৰত সাৰ্চ কৰিব assam.tenders.government.in। আপোনালোকে অ'কে ক্লিক কৰি দিব। অ'কেত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এখন ধৰণৰ পেজ অ'পেন হৈ যাব। বন্ধু বান্ধৱীসকল, অসম চৰকাৰৰ আণ্ডাৰত যিমানবোৰ টেণ্ডাৰ হয় সেইবোৰ টেণ্ডাৰ আপোনালোকে এইটো অফিচিয়েল ৱেবছাইটত পাই যাব। আৰু আপোনালোকে ছাইডত আহিব, ছাইডত আহি পেলাই সাৰ্চ বাৰত সাৰ্চ কৰিব আসাম পুলিচ। আপোনালোকে গোত ক্লিক কৰি দিব। গোত ক্লিক কৰাৰ লগে লগে অসম পুলিচৰ টেণ্ডাৰ আপোনালোকৰ ফ্ৰণ্টত আহি যাব, টেণ্ডাৰ লিষ্টটো। আপোনালোকে 1 নম্বৰত দেখিছে হয়তো অসম পুলিচ লিখা আছে। আপোনালোকে টেণ্ডাৰ আইডিত আপোনালোকে ক্লিক কৰি দিব। টেণ্ডাৰ আইডিত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ অসম পুলিচৰ যিমানবোৰ টেণ্ডাৰ আছে সম্পূৰ্ণ আপোনালোকৰ সন্মুখত ওলাই যাব। আপোনালোকে টেণ্ডাৰ ডিটেইলছবোৰ চাব পাৰে। আসাম পুলিচ লিখা আছে। আপোনালোকে টেণ্ডাৰ ৰেফাৰেঞ্চ নাম্বাৰ চাব পাৰে, টেণ্ডাৰ আইডিবোৰ চাব পাৰে। আপোনালোকে টেণ্ডাৰ আপোনালোকে কি পথেৰে হৈছে, অনলাইন হৈছে নে অফলাইন হৈছে সেইবোৰ চাব পাৰে, অনলাইন মেথডবোৰ। আৰু কোনটো বেংকৰ দি হৈছে সেইটো জৰিয়তে মানে টেণ্ডাৰটো হৈছে সেইটোও চাব পাৰে। আপোনালোকে কিমান টকাৰ টেণ্ডাৰ হৈছে সেইটোও চাব পাৰে। তাৰপিছত আপোনালোকে টেণ্ডাৰ যদি নটিচখন চাবলৈ বিচাৰে তেতিয়াহ'লে টেণ্ডাৰ ডকুমেণ্টছত আহিব লাগিব। আপোনালোকক জুম কৰি মই দেখাই দিছোঁ। টেণ্ডাৰ ডকুমেণ্টছত আহিব। তাৰপিছত টেণ্ডাৰ নটিচত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ডকুমেণ্টছখন ডাউনলোড কৰিবৰ কাৰণে, মানে টেণ্ডাৰ নটিচখন ডাউনলোড কৰিবৰ কাৰণে এণ্টাৰ কেপচাত আপোনালোকে এই কেপচাৰটো ফিল কৰি বহুৱাই দিব। যেনেকৈ কেপচাৰটো আছে তেনেকৈ বহাই দিব। তাৰপিছত আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। চৰি, কেপচাৰটো ভুল হ'ল মোৰ কিজানি, আকৌ এবাৰ মাৰিব লাগিব। তাৰপিছত আপোনালোকৰ টেণ্ডাৰ নটিচখন আপোনালোকে ডাউনলোড হৈ গ'ল। আপোনালোকে যদি চাব বিচাৰে টেণ্ডাৰ নটিচখন আপোনালোকে ইয়াৰ পৰা বেক আহিব। বেক আহি পেলাই আপোনালোকে ফাইল মেনেজাৰত যাব। ফাইল মেনেজাৰত আহি পেলাই আপোনালোকে ডকুমেণ্টছত ক্লিক কৰিব। ডকুমেণ্টছত ক্লিক কৰি আপোনালোকে প্ৰথমতে টেণ্ডাৰ নটিচখন চাব। আপোনালোকে অ'পেন কৰি চাব পাৰে টেণ্ডাৰ নটিচখন। ইয়াত লিখা আছে আসাম পুলিচ হেডকোৱাৰ্টাৰ্ছ উলুবাৰী গুৱাহাটী। আপোনালোকে সম্পূৰ্ণ ভালকৈ পঢ়িব চাব পাৰে। আপোনালোকক দেখাবৰ কাৰণে ছাপ'জ মই এখন ডাউনলোড কৰি ল'লোঁ। অসম পুলিচৰ যিবোৰ টেণ্ডাৰ হৈছে এতিয়া আপোনালোকে চাব পাৰে ভালকৈ ইয়াত পঢ়ি পেলাই। চ' ফ্ৰেণ্ডছ, আজিলৈ আৰু ইমানেই। আই হোপ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে ভিডিঅ'টো তেনেহ'লে এটা লাইক কৰিব। যদি আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টিটো প্ৰেছ কৰি দিব। আকৌ আমি পুনৰ লগ পাম আমাৰ আন এটা ভিডিঅ'লৈ। তেতিয়ালৈকে জয় আই অসম।